নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ হাবজান শিক্ষা খণ্ডৰ অন্তৰ্গত গুইজান প্ৰাথমিক বিদ্যালয়ত। আৰু গুইজান প্ৰাথমিক বিদ্যালয়ত আজি গণোৎসৱ অনুষ্ঠিত হৈছে। আৰু এই প্ৰাথমিক বিদ্যালয়খনৰ যিসকল আচলতে ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলে পাচিৰ পত্ৰিকাৰ পৰা আৰম্ভ কৰি তেওঁলোকে হস্তশিল্পৰ বিভিন্ন ধৰণৰ আচলতে হাতেৰে নিৰ্মিত বিভিন্ন ধৰণৰ ফল মূলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ আচলতে বিভিন্ন ধৰণৰ অলংকাৰ বিভিন্ন ধৰণৰ আচবাব তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। আৰু সেইসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু পাচিৰ পত্ৰিকাত কি কি আছে সেই সকলোবোৰ কবিতা তেওঁলোকে বিভিন্ন ধৰণৰ মহৎ লোকৰ বাণী চিত্ৰাংকন কৰিছে, সেই সকলোবোৰ দেখুৱাবলৈ মই চেষ্টা কৰিম। এয়া হৈছে গুইজান প্ৰাথমিক বিদ্যালয়ৰ পাচিৰ পত্ৰিকা কুঁহিপাত। আৰু এই কুঁহিপাতত এবাৰ চকু ফুৰাই চাওঁ আহকচোন, কুঁহিপাতত আছেনো কি। প্ৰথমতে আমি সম্পাদকীয় শিতানটোলৈ আহিব বিচাৰিছোঁ। সম্পাদকীয় শিতানত লিখিছে, শিক্ষা মানুহৰ জীৱনৰ আটাইতকৈ উজ্জ্বল ৰত্ন, যি ৰত্নই সমাজখনক জ্ঞানৰ পোহৰ বিলাব পাৰে। জ্ঞানৰ পোহৰে মানুহক জীৱনৰ প্ৰকৃত ৰস আস্বাদন কৰাত সহায় কৰে। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাঠ্যপুথিৰ লগতে শিশুৰ উপযোগী আলোচনী, সাধু, বিজ্ঞানৰ নানান কথা, কুইজ আদি কিতাপসমূহ অধ্যয়ন কৰিব লাগে। তেতিয়াহে শিশুটিৰ প্ৰকৃত শিক্ষাৰ অধিকাৰী হৈ ভৱিষ্যতে সমাজখনক পোহৰৰ বাট দেখুৱাব পাৰিব। আমি অতিকৈ সুখী যে আমাৰ বিদ্যালয়ৰ পাচিৰ পত্ৰিকাখনৰ জৰিয়তে শিশুসকলৰ বহুদিনৰ পৰাই সুপ্ত হৈ থকা কিছুমান জ্ঞানৰ ভাণ্ডাৰ খোল খাইছে, যাক আমি জাগ্ৰত কৰি পাচিৰ পত্ৰিকা প্ৰকাশ কৰাৰ সুবিধা পাইছোঁ। শেষত গুইজান প্ৰাথমিক বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে পাচিৰ পত্ৰিকা প্ৰকাশ কৰাত যি অমূল্য অৰিহণা আগবঢ়ালে তাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া সম্পাদকীয় শিতান, সম্পাদনাত আছে প্ৰদীপ তালুকদাৰ, তেখেত সহকাৰী শিক্ষক এই বিদ্যালয়ৰ। আৰু এই কুঁহিপাতত পাচিৰ পত্ৰিকা কুঁহিপাতত আচলতে আছে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ কিছু ফুলেৰে তেওঁলোকে সজাবলৈ চেষ্টা কৰিছে। আৰু 1, 2, 3, 4 এই সংখ্যাখিনিও নেওতাৰ কিছু সংখ্যা আচলতে ইয়াতে তেওঁলোকে উল্লেখ কৰিছে। আৰু কবিতা লিখিছে, এটা কবিতা পাঠ কৰি দিব বিচাৰিছোঁ। পাচিৰ পত্ৰিকাত থকা শুভঙ্কৰ দাস দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰই কবিতাটো লিখিছে। কবিতাটোৰ শিৰোনাম ফুল। ফুল তুমি ধুনীয়া, তুমি নানা ৰঙৰ, তাতোকৈ ধুনীয়া তোমাৰ পাহি কেইখন। ফুল তুমি বতাহত হালি জালি নাচা, দূৰৰ পৰা তোমাক চাওঁ তাতে লাগে মজা। কি সুন্দৰ কবিতা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে লিখিছে। আৰু ককাক লৈ এটা কবিতা লিখিছে, সেয়া হৈছে, ককা তুমি ক'ত গ'লা, তোমাক ইমান বিচাৰিলোঁ ক'তো নাপালোঁ, তুমি কিন্তু এতিয়াও আমাৰ মাজত আছা, আমি তোমাক কেতিয়াও পাহৰি নাযাওঁ, তুমি সদায় আমাৰ মাজত থাকিবা। মই জন্ম হোৱাৰ আগতেই তুমি গ'লাগৈ ককা, তুমি চিৰদিন শান্তিত থাকা, মোক সদায় আশীষ দিবা। এয়া চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰ ৰিয়া দাস নামৰ ছাত্ৰগৰাকীয়ে লিখিছে। আৰু ইয়াত আচলতে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছে। এয়া অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক, যাক লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ নামেৰে জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আচলতে ফটো ইয়াত প্ৰতিচ্ছবি তেওঁলোকে অংকন কৰিছে। আৰু ঢোল, জাপি, পখিলা আৰু ঢোলৰ সৈতে এগৰাকী ঢুলীয়া ইয়াতে নাচনী তেওঁলোকে অংকন কৰিবলৈ চেষ্টা কৰিছে। খুব সুন্দৰ হৈছে আচলতে এই পাচিৰ পত্ৰিকাখন। যি কুঁহিপাত নামৰ যি পাচিৰ পত্ৰিকা, এই পাচিৰ পত্ৰিকাখনত আন সাঁথৰো আচলতে তেওঁলোকে ইয়াতে লিখিছে। সাঁথৰ বুলি ক'লে হয়তো বহুতেই আজিৰ দিনত মানে পাহৰি যোৱা এটা বিষয় হৈ পৰিছে সাঁথৰ। আৰু সাঁথৰ কিন্তু পাচিৰ পত্ৰিকা তেওঁলোকে খুব ধুনীয়াকৈ সজাইছে। আৰু সাঁথৰটো দুটাকৈ সাঁথৰ ইয়াতে তেওঁ বিশ্বজিৎ নেওগ নামৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰই ইয়াতে লিখিছে। আৰু সাঁথৰকেইটানো কি আমি এবাৰ চাব চেষ্টা কৰিছোঁ। কলা বনত থাকে কলা ৰঙৰ প্ৰাণী, তেওঁ কেৱল পান কৰে ৰঙা ৰঙৰ পানী। এয়া উত্তৰটো উকনি, খুব ধুনীয়া হৈছে।
আৰু মোৰ বাবে এয়া খুব নতুন আচলতে এটা সাঁথৰ জানি সুখী হ'লোঁ। আৰু দ্বিতীয়টো লিখিছে বুঢ়ী ঘৰৰ জিভা কথা সেইখন নহ'লে ডাঙৰ লেঠা। বুঢ়ী ঘৰৰ ভিজা কথা, ক্ষমা কৰিব, বুঢ়ীৰ ঘৰৰ ভিজা কথা সেইখন নহ'লে ডাঙৰ লেঠা। জিভাখনৰ ইয়াৰ উত্তৰটো জিভাখন। আৰু এয়া অসমৰ বিষয়ে অসমৰ এখন মানচিত্ৰ অংকন কৰি অসমৰ এখন অসমৰ মানচিত্ৰত আচলতে কি আছে চমুকৈ ইয়াত তেওঁলোকে খুব ধুনীয়াকৈ উল্লেখ কৰিছে। বৰ্তমান অসমত 35খন জিলা আছে, মুঠ 35খন জিলা আছে। অসমৰ ৰাজধানী হৈছে দিছপুৰ, অসমৰ প্ৰধান নৈ দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক, অসমৰ জাতীয় প্ৰতীক হৈছে এশিঙীয়া গড়, অসমৰ জাতীয় উৎসৱ হৈছে বিহু। খুব থোৰতে তেওঁলোকে ইমান ধুনীয়াকৈ সজাইছে, আচলতে খুবেই ভাল লাগিছে। আৰু মহৎ লোকৰ বাণী দুই এটা আমি ক'বলৈ চেষ্টা কৰিম। মহৎ লোকৰ বাণী লিখিছে নিৰক্ষৰতাৰ মানেই জ্ঞানবিহীন নহয়, ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতে কৈছিল। আৰু এইখিনি খুবেই আচলতে গুৰুত্বপূৰ্ণ মহৎ লোকৰ বাণী। আন এটা মহৎ লোকৰ বাণী হৈছে স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। মহাত্মা গান্ধীদেৱে কৈছিলে আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। ৰাজা ৰামমোহন ৰায়দেৱে কৈছিলে নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে। খুব ধুনীয়াকৈ আচলতে কুঁহিপাত সজাইছে পাচিৰ পত্ৰিকা। আৰু এটি খুব আচলতে এয়া যঁতৰ যি জাতিৰ পিতা মহাত্মা গান্ধীদেৱে সৃষ্টি কৰি থৈ গৈছিল, আচলতে স্বাৱলম্বিতাৰ এক প্ৰতীক হিচাপে। আৰু এয়া ৰাষ্ট্ৰীয় তথা আমাৰ অসমৰ এক জাতীয় প্ৰতীক হিচাপে এয়া যঁতৰ তেওঁলোকে খুব ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে। আৰু এই থোৰতে পাচিৰ পত্ৰিকাখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছতে বিদ্যালয়খনত বিভিন্ন ধৰণৰ কাৰ্যসূচী, বিদ্যালয়খনৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ছবিসমূহ আচলতে তেওঁলোকে ইয়াত খুব সুন্দৰভাৱে সজাইছে। সেই ছবিবিলাকত আছেনো কি অকণমান আমি চকু ফুৰাবলৈ চেষ্টা কৰিছোঁ। খনত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী চাফ চিকুণ কৰাৰ পৰা প্ৰাতঃ সভাত তেওঁলোকে প্ৰাৰ্থনা কৰাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ, বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহৰ পৰীক্ষাসমূহৰ কিছু আচলতে ইয়াত ছবি তেওঁলোকে প্ৰদৰ্শন কৰিছে, খুব সুন্দৰভাৱে তেওঁলোকে সজাইছে। ইয়াক হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদত ৰোপণ কৰা বিভিন্ন ধৰণৰ ফুল, গছ গছনিৰ সৈতে তেওঁলোকৰ কিছু দৃশ্য খুব সুন্দৰভাৱে আচলতে সজীৱ কৰি ৰাখিছে বিদ্যালয়খনত। গুইজান প্ৰাথমিক বিদ্যালয়ৰ পাচিৰ পত্ৰিকা কুঁহিপাত। আৰু আমি দেখিলোঁ বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ কিছু দৃশ্যাৱলী দেখিলোঁ। তাৰ সমান্তৰালকৈ দেখিলোঁ ছাত্ৰ ছাত্ৰীসকলে গছপুলি, ফুলনি বাগিচা তথা ফুলৰ পুলি ৰোপণ কৰাৰ কিছু দৃশ্য তেওঁলোকে খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, সজীৱ কৰি ৰাখিছে। ইয়াৰ পিছতে আমি চাম আটাইতকৈ মনোগ্ৰাহী, আটাইতকৈ আচলতে সুন্দৰ কিছু নিদৰ্শন। সেয়া হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে তেওঁলোকে তৈয়াৰ কৰিছে, নিজ হাতেৰে তেওঁলোকে বিভিন্ন ধৰণৰ অসমৰ কিছু কীৰ্তিস্তম্ভ, অসমৰ কিছু অসমীয়া সংস্কৃতি, অসমীয়া সমাজ জীৱনৰ কিছু আ অলংকাৰ তেওঁলোকে খুব ধুনীয়াকৈ হাতেৰে আচলতে প্ৰস্তুত কৰিছে। গতিকে সেইখিনি আৰু ফল মূল আছে, শাক পাচলি আছে আৰু বিভিন্ন ধৰণৰ আচলতে বয় বস্তু, সা সামগ্ৰী আছে। সেইসমূহ আমি এই বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এয়া ইতিমধ্যে মই যিহেতু কৈছোঁৱেই যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে তৈয়াৰ কৰি উলিওৱা কিছুমান সামগ্ৰী, কিছুমান বস্তু, কিছুমান ইয়াত আছে খেলা ধূলাৰ সামগ্ৰীৰ পৰা পাকঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পাত্ৰ আৰু ঘৰ
আৰু লগতে আছে ফল মূল শাক পাচলি বিভিন্ন ধৰণৰ ইয়াতে অসমৰ কিছু কীৰ্তিস্তম্ভ অসমীয়া সমাজ জীৱনৰ আচলতে অলংকাৰ তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে প্ৰস্তুত কৰি তুলিছে মাটিৰ পৰা আচলতে এইসমূহ বস্তু তেওঁলোকে প্ৰস্তুত কৰিছে খুব সুন্দৰকৈ আৰু এইখিনি ওপৰত মই কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পাত্ৰটোত আছে আম গাজৰ তাৰপিছতে পদুম ফুলৰ ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে হাতেৰে তাৰপিছতে অসমীয়া সমাজ জীৱনৰ কিছু গহনা বা অলংকাৰ তেওঁলোকে পুৰণিকলীয়া কিছু বস্তু তেওঁলোকে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে এয়া মাটিৰ জৰিয়তে আৰু বাদ্য অসমীয়া পুৰণি আচলতে এক বাদ্য হৈছে সুতুলি আৰু সুতুলিটো এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাটিৰে প্ৰস্তুত কৰি উলিয়াইছে খুব ধুনীয়াকৈ আচলতে ইয়াতে প্ৰদৰ্শন কৰিছে আৰু ইয়াক কেৰুমণি থুৰীয়া তেনেধৰণৰ বস্তুবিলাক আৰু জাপি তেওঁলোকে বনাইছে আৰু গিলাচ খেলা ধূলাৰ সামগ্ৰী কিছু তেওঁলোকে প্ৰস্তুত কৰিছে ক্ৰিকেট বলৰ পৰা ফুটবললৈকে আচলতে তেওঁলোকে সজাইছে আৰু মাটিৰ চাকি বিভিন্ন ৰং বিৰঙেৰে সজাই তুলিছে ইয়াৰ মাটিৰ চাকি আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে পানী চাহ খাবৰ কাৰণে কিছু পাত্ৰ কাপ তেওঁলোকে সজাইছে আৰু এয়া হৈছে ফুলৰ দানি তেওঁলোকে খুব ধুনীয়াকৈ সাজিছে আৰু এয়া হৈছে পুতলা এয়া হৈছে এটা ঘৰ আৰু ঘৰটো খুব তেওঁলোকে ধুনীয়া সজাইছে আৰু এয়া কাগজৰ পৰা তৈয়াৰী এটা টুপি তেওঁলোকে খুব ধুনীয়াকৈ সজাইছে ছাত্ৰ ছাত্ৰীসকলে আৰু এয়া হৈছে এখন নাও ঘৰ সহিতে এখন খুব ধুনীয়া নাও আৰু এটা আচলতে পুৰণিকলীয়া মাছ মৰাৰ সঁজুলি জাকৈ এখন খুব ধুনীয়াকৈ আচলতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বনাবলৈ চেষ্টা কৰিছে আৰু এয়া অমিতা গাজৰ বিভিন্ন ধৰণৰ ফল মূল ইয়াতে আছে পিঁয়াজ ৰঙালাও এইবিলাক বস্তু আছে কণী এইবিলাক খুব ধুনীয়াকৈ বনাইছে ইয়াৰ ওপৰত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুবুল ছাৰৰ পৰা কিছু আমি কথা জানিবলৈ চেষ্টা কৰিম ধন্যবাদ মই গুইজান প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই কওঁ যে ছাত্ৰ ছাত্ৰীসকল হৈছে ভৱিষ্যত আমাৰ ভাৰতৰ নাগৰিক গতিকে আমি এজন শিক্ষক হিচাপে তেওঁলোকক ভৱিষ্যত জীৱনত নিজৰ জীৱনত কেনেকৈ কাৰ্যকৰী কৰি যাব পাৰে যিকোনো কামে যাতে কৰিবলৈ তেওঁলোকে সক্ষম হয় প্ৰত্যেকটো কামতে যাতে সক্ষম হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ সেইকাৰণে যিটো আমি জানো যে আমাৰ হাতৰ আঙুলি পাঁচটা সমান নহয় গতিকে প্ৰত্যেকজন শিশুৰে মনত নিজৰ এটা ব্যক্তিত্ব ভাৱ লুকাই থাকে যেনেকৈ আমাৰ হস্তকলাত দেখিলে কিছুমান কিমান ধুনীয়াকৈ মাটিৰে কাপ বনাই আনিছে এনেকুৱাকৈ কিছুমানে ধৰক এইটো পেলনীয়া বস্তুৰে ধুনীয়াকৈ ফুলৰ এটা হেৰি বনাই আনিছে ভৱিষ্যত জীৱনত সিহঁতে এনেকুৱা ধৰণৰ বস্তুবিলাক বনাই তেওঁলোকে অৰ্থনৈতিক তেওঁলোকে ইনকম চ'ৰ্চ হিচাপে তেওঁলোকে গঢ়ি তুলিব পাৰিব আৰু হৈছে প্ৰাথমিক বিদ্যালয়খনে হৈছে আটাইতকৈ এনেকুৱা এটা বিদ্যালয় য'ত যেনেকৈ আমি যিকোনো ল'ৰা বস্তু এটা হ'লে কোমলীয়া অৱস্থাত তাক বেন দিব কৰিব বাঁহটো হ'লে কোমলীয়া হ'লে বেন কৰিব পাৰোঁ যদি বুঢ়া অৱস্থাত কৰিব যায় ভাঙি যায় গতিকে তাক আমি তেনেকৈ অকণমান আগবঢ়াই নিবলৈ পাৰোঁ য'ত ধৰক এতিয়া আমাৰ সমাজ জীৱনখনত চলিবলৈ আমি অকল ডক্তৰ ইঞ্জিনিয়াৰ হ'লেই নহ'ব আমাক ধুবিটোৰো প্ৰয়োজন হ'ব আমাৰ বাঁহ বেতৰ কাম কৰা খৰাহী বনোৱা মানুহজনকো অকণ দৰকাৰ হ'ব ডক্টৰো লাগিব ইঞ্জিনিয়াৰো লাগিব গতিকে সমাজ এখন চলিবলৈ প্ৰত্যেকজন মানুহ ইজনৰ লগত ইজনৰ সম্পৰ্ক আছে তেতিয়া সমাজখন চলি যাব যদি আমাৰ গোটেইবিলাক ডক্টৰে হয় তেতিয়াহ'লে বেমাৰী কোনে চাব গতিকে আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আমি কামবিলাক কৰি যাওঁ আৰু স্কুলখনত আমাৰ অকল মই বুলি নহয় আমাৰ প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰী মোৰ মানে সেনাপতিৰ নিচিনা ভাবোঁ আৰু মোৰ গাৰ্জেনখিনি তাতকৈ বেছি সেনাপতি কাৰণ আমি ক'বহে পাৰোঁ কিন্তু আমাক সকলো কাম আমি আঢ়িয়ে দিওঁ কিন্তু সকলো কাম আমাৰ অভিভাৱকসকলে কৰে আৰু যুদ্ধৰ যিকোনো কাম আমি কৰাৰ আগতে যুদ্ধৰ গতিৰে মানে আমাৰ গাৰ্জেনখিনি কৰি দিয়ে আজি আপুনি দেখি পাইছে যে আমাৰ গুণোৎসৱ এটা চলি আছে ইমান ডাঙৰ অনুষ্ঠান তেওঁলোকে হাতে কামে লাগি আজি এসপ্তাহৰ পৰা 15 দিনমানৰ পৰা তেওঁলোকে হাতে কামে কৰি স্কুলখনক কিমান
কেনেকৈ কি কৰিব পাৰোঁ, কেনেকৈ হেৰি কৰিব পাৰোঁ, গোটেইখিনি কামত লাগি আছে। দ্বিতীয়তে আপোনালোকে দেখিছে যে আমাৰ এটা নৱনিৰ্মিত বিল্ডিং এটা আমি বনাব লৈ আছোঁ। বিল্ডিংটো আমাক আছাম টাইম দিছিলে যদিও আমাৰ গাৰ্জেনবিলাকৰ সহযোগিতাত আমি RCC বনাবৰ কাৰণে সাহস কৰিছোঁ, আৰু এই সাহসটো পাইছোঁ মই গাৰ্জেনখিনিৰ ওপৰত। আৰু লগতে মই কওঁ যে মোৰ যিখিনি ছাত্ৰ ছাত্ৰী যথেষ্ট এক্টিভ, আৰু সেই এক্টিভখিনি কৰাৰ কিছুমান কৌশল লাগিব। এই কৌশলবিলাকে হৈছে যেনেকৈ এইটো হস্তকলা, বাকী আমাৰ বেৰত লিখক যিটো বালা পেইণ্টিং বুলি কোৱা হৈছে। বালা পেইণ্টিংটো বৰ্তমান আমি শুনিব পাইছোঁ 25,000কৈ দিয়া হৈছে প্ৰত্যেকখন LP স্কুলত, কিন্তু মোৰ স্কুলত বৰ্তমান বালা পেইণ্টিংটো পোৱা নাই। কিন্তু এই যিটো বালা পেইণ্টিংটো গুচি যায় 4-5 বছৰ আগতে মই নিজে এই পেইণ্টিংবিলাক কৰা হৈছিলে। আৰু আমাৰ যিবোৰ পেইণ্টিং আছে চব পাতভিত্তিক, পাতৰ পৰা আমি ডাইৰেক্ট উলিয়াইছোঁ, কাৰণ কিতাপ এখন মেলিবলৈ হয়তো সময় লাগিব পাৰে। ক্লাছত যেতিয়া সোমাব ল'ৰাটো সোমাই অট'মেটিকলি এই পাতটো নেমেলাকৈ বহুত কথা তেওঁ গম পাই যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু আমাৰ অকল যে আমাৰ হস্তকলাৰ ওপৰতো আমি আছে যে সেইটো নহয়, আমাৰ ল'ৰাবিলাকৰ কিছুমান সাংস্কৃতিক দিশতো আছে যে আমাৰ এটা হাতবনি নৃত্য বুলি এটা আমাৰ গ্ৰুপ আছে। আমাৰ গুইজান প্ৰাথমিক বিদ্যালয় বিভিন্ন ঠাইত পাৰফৰ্ম কৰিছে আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আৰু আমাৰ একক নৃত্যও কৰে, বিহু নৃত্য কৰে। আমাৰ যেতিয়া প্ৰত্যেকটো সামাজিক অনুষ্ঠানত, যেনেকৈ আমাৰ দুৰ্গা পূজা আহিব, ল'ৰা ছোৱালীখিনি কি কৰে, আমি দুৰ্গাৰ ফটো বনাব দিওঁ, তেওঁলোকে দুৰ্গাৰ ধুনীয়াকৈ কলাজত ফটো বনাই আনে। আনকি কিছুমানে দুৰ্গা নিজে দুৰ্গাও তেওঁলোকে বনি আনে, গণেশ হৈ আহে। তেওঁলোকে মানে মুখাভিনয়ৰ ওপৰতো তেওঁলোকৰ এক্টিভিটিত আমি দেখা পাওঁ। আৰু দ্বিতীয়তে আৰু এটা মই কথা ক'ব খোজোঁ যে গুইজান প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান ছাত্ৰ ছাত্ৰী সংখ্যা 275 জন। আৰু মোৰ ইয়াত শিক্ষকৰ সমস্যা এটা হৈ আছে যে ছাত্ৰ অনুপাতে আমাৰ শিক্ষক যাতে দিয়ে। মই অসম চৰকাৰৰ লগতে শিক্ষা বিভাগে এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ শিক্ষক দিয়াৰ ব্যৱস্থাটো কৰে। আৰু মই ভাবোঁ যে আমাৰ যিখন প্ৰাথমিক বিদ্যালয়খন অসমৰ ভিতৰতে শ্ৰেষ্ঠতম প্ৰাথমিক বিদ্যালয় হওক, তাৰ কাৰণে মই পৰিকল্পনা কৰি আছোঁ, আৰু ভৱিষ্যতে হয়তো সেইখিনি হ'বলৈ সক্ষম হ'ম। আৰু এই সাহসখিনি মই পাইছোঁ মোৰ SMC মানুহখিনিৰ দ্বাৰা, মাতৃগোটৰ মানুহখিনিৰ দ্বাৰা, আৰু মোৰ ছাত্ৰ সংসদৰ ল'ৰাখিনিৰ দ্বাৰা, আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টুডেণ্ট আছে। আজিয়ে দেখিছিলোঁ আমাৰ ষ্টুডেণ্ট কেইবাজনো আহিছিলে, আৰু মোৰ শিক্ষাগুৰু কেইবাজনো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আজি মই যথেষ্ট সুখী, আৰু তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই আৰু এটা সুখী যে মোৰ দেউতা গোপীকান্ত কলিতা, তেওঁ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছে। তেওঁ এইখন স্কুলৰ প্ৰথম ষ্টাব্লিছ মেন আৰু প্ৰধান শিক্ষক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে। তাৰ পাছতে মোৰ এইখন বিদ্যালয়ত মই সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। তেতিয়াৰ পৰা মই কাম কৰি গৈছিলোঁ যে স্কুলখনৰ বুলি নহয়, যে স্কুলৰ লগতে মই গুইজান অঞ্চলৰ যাতে এই ছাত্ৰ ছাত্ৰীখিনি যদি এটা সুনাগৰিক হয়, আৰু লগতে মোৰ গাঁওখনৰ সুনাগৰিক হ'ব, গাঁওখনতো হাই শৃংখলতাটো নাইকিয়া হ'ব, সেনেকৈ ভাবিয়ে কাম কৰি যাওঁ। আৰু ভৱিষ্যতে আৰু ইয়াত নাজানো কিমানখিনি কৰিছোঁ, মইতো মোৰ চকুত মই কি কৰিছোঁ মই নাজানো। এইখিনি বিষয়লৈ মোৰ অভিভাৱকখিনিয়ে বিশেষকৈ মূল্যায়ন কৰিব পাৰে মোক। আমি যেনেকৈ ছাত্ৰ ছাত্ৰী মূল্যায়ন কৰোঁ, ঠিক তেনেকৈ মোৰ কৰ্মটো মোৰ অভিভাৱকখিনিয়ে মূল্যায়ন কৰিব পাৰিব। গতিকে মই মোৰ ক'ব লগাখিনি ইমানখিনি। আৰু এটা মই লগতে আপোনালোকক ভাল এটা খবৰ দিওঁ যে আমি প্ৰত্যেকবাৰে গুণোৎসৱত আমি A+ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেলেগ স্কুলতকৈ ইয়াত যথেষ্ট, আৰু আমাৰ উপস্থিতিৰ সংখ্যা সদায় 200ৰ ওপৰতে থাকে। গতিকে সেইকাৰণে মোৰ গাৰ্জেনখিনি ইমানখিনি এক্টিভ হোৱাৰ কাৰণে হয়তো সেই উপস্থিতিটো মই পাবলৈ সক্ষম হৈছোঁ। আৰু ইমান মই বেলেগৰ যিমান টেনশ্যন লয় উপস্থিতিৰ ক্ষেত্ৰত মই ইমান টেনশ্যন ল'ব নালাগে। ধুনীয়াকৈ মেছেজ মোবাইলত এটা হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপত মেছেজ দি দিওঁ, সেইমতে তেওঁলোকে হয়তো আজি আমাৰ এজনো ল'ৰা কিজানি এবচেণ্ট নাই বুলি আমি ক'ব পাৰোঁ। গতিকে মই পুনৰবাৰ গুণোৎসৱৰ শুভকামনা দি সকলোকে মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এয়া আছিল গুইজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ভাষ্য। খুব সুন্দৰকৈ আচলতে তেখেতে বৰ্ণনা কৰি গ'ল যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু তথা ষ্টাফ আৰু অভিভাৱিকা সকলৰ মাজত থকা যি সম্পৰ্ক, আৰু তেওঁলোকৰ মাজত যিখিনি এক্টিভিটি হয়, কৰ্মসূচী হয়, কাৰ্যসূচী হয়, সেই সম্পৰ্কে বিশদভাৱে তেওঁ বিৱৰি কৰিলে। লগতে বিদ্যালয়খনৰ মৰ্যাদা, বিদ্যালয়খনৰ বৈশিষ্ট্য
বৈশিষ্ট্য, বিদ্যালয়খনৰ ঐতিহ্য, বিদ্যালয়খনৰ পৰম্পৰাৰ বিষয়ে তেওঁ সবিস্তাৰে দাঙি ধৰিলে আৰু বিদ্যালয়খনৰ অগ্ৰগতি সম্পৰ্কতো যথেষ্টখিনি কথা প্ৰধান শিক্ষকগৰাকীয়ে দাঙি ধৰিলে। আৰু এইখিনিতে আমাৰ সৈতে উপস্থিত আছে যিহেতু বিদ্যালয় পৰিচালনা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া, লগতে উপস্থিত আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল। তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ কথাবোৰ আমি ল'বলৈ চেষ্টা কৰিম। মোৰ নাম শ্ৰীমতী ৰীণা দাস, মই এইখন গুইজান প্ৰাথমিক বিদ্যালয়ৰ ভাইচ প্ৰেচিডেণ্ট। আমি কি ক'ম মানে আমাৰ ছাৰৰ কাৰণে আমি যথেষ্ট হেৰি কৰোঁ। আমাৰ ছাৰে আমাৰ স্কুলখনৰ কাৰণে বহুত কষ্ট কৰে। আমাৰ ছাৰে এইখন আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও বহুত কষ্ট কৰে। আমাৰ মানে যিকোনো সিদ্ধান্ত লোৱাৰ আগত আমাৰ লগত মানে ছাৰে মিটিং কৰি পেলাই আমাৰ লগত মানে ডিছকাছ কৰি পেলাইহে কামটো কৰে। ছাৰে কিবা গালি পাৰে নেকি? নাই, আমাক ছাৰে কেতিয়াও গালি নাপাৰে। আমাক মানে ছাৰৰ নিজৰ ঘৰ নিচিনাই আমাক হেৰি কৰে। আমাক গ্ৰুপত দি দিয়ে, আপোনালোকে আজি মিটিং আছে, কালি ইমান টাইমত আহিব। আমিও আহি যাওঁ, আমি স্কুলত অহা যোৱা কৰিয়ে থাকোঁ। তেতিয়াহ'লে আমাৰ স্কুলখন আমাৰ বাটৰ ওচৰত আছে। গাড়ীৰ কাৰণে আমাৰ গাৰ্জেন ইয়াত থাকেই, এনি টাইম থাকেই আমাৰ গাৰ্জেন। হ'লেও ইয়াত কাম কৰিয়ে থাকে। হয়, আপুনি এই বিদ্যালয়ৰ এগৰাকী অভিভাৱক হিচাপে আপুনি কি ক'ব এই বিদ্যালয়খনৰ ওপৰত? নমস্কাৰ, মোৰ নাম দীপা দাস। বিদ্যালয়ৰ বিষয়ে আৰু কি ক'ম, আপুনি গম পাইছে আমাৰ বিদ্যালয়খন আহি কিনি আমাৰ হেড ছাৰ যেনেকৈ ৰুবুল কলিতা স্কুলৰ কাৰণে বহুত যথেষ্ট কষ্ট কৰে। বানপানী হ'লে ছাৰে নিজে আহি এইবোৰ বানপানী হোৱাৰ পাছত নিজে চফা কৰা, তাৰপিছত স্কুলৰ কাৰণে বাথৰুম যদি লেতেৰা হৈ থাকে, কোনোবা যদি চফা কৰা মানুহ নাই বা গাৰ্জেন নাই, ছাৰে নিজে কৰি দিয়ে। ছাৰে আমাৰ কাৰণে বহুতেই কৈছে, ল'ৰা ছোৱালীৰ কাৰণে বহুত এক্টিভ, মানে ছাৰে আমাক বস্তুখিনি আমাকো শিকাই আছে, লগত ল'ৰা ছোৱালীবোৰো শিকি আছে বিদ্যালয়ৰ, আমিও শিকি আছোঁ লগত। ছাৰে ইমান প্ৰজেক্ট বনাব দিয়ে, আমি কেতিয়াবা খং কৰোঁ, কিন্তু এইবোৰ খং কৰি লাভ নাই, এইবোৰতো ভালৰ কাৰণে দিছে ছাৰে। কিন্তু সেইবোৰ ধুনীয়া শিকি পাইছোঁ, আমিও শিকি পাইছোঁ নতুন নতুন বস্তু নিজৰ হাতেৰে বনাব পাৰোঁ। ল'ৰা ছোৱালীও শিকিব পাইছে ধুনীয়াকৈ। তেতিয়া আমি নিজে কৰি দিওঁ প্ৰজেক্ট, বহুত প্ৰজেক্ট পাওঁ আমি কেতিয়াবা বনাবলৈ, তেনেকৈ ছাৰে দিয়েই থাকে আমাক। ঘৰত আমি ঘৰৰ কামো কৰিব লাগে, প্ৰজেক্টও কৰিব লাগে, সেইখিনি প্ৰজেক্টে এইবোৰ আপুনি দেখিছেই। আৰু কি ক'ম, ছাৰ ভালেই আমাৰ কাৰণে, ছাৰে আমাৰ কাৰণে বহুত কষ্ট কৰে। আৰু কি ক'ম আৰু